তই কিয় আহিছিলি মই তোকে কেনেকে থাকিম ক মোৰ লাইফত তই কিয় আহিছিলি I love you আজিৰ পৰা আমি কেতিয়াও কণ্টেক্ট নকৰোঁ মই চিনি পাওঁ কেলা কি কবে ইনষ্টাত আছে তো চাবি দেখা দেখা কেনে দেখিছ ন চাই ভাল লাগিছে ন যাওঁ ব'ল আমি ব'ল চাইছো তই চা ক'ত গ'ল বে তহঁতৰ প্ৰফাইল চাই থাকোঁতে গ'ল আৰু ইফালে তাই গুচি গ'ল স্বয়ং পইচা ক'ত তই দি দে না এই আ কেলা মই দি আছো দি দে অঁ ইনষ্টাত চেক কৰোঁ ঐ পালি নে নাই নাই পোৱা বে ক'ত বা গ'ল ঐ এইবোৰ বাদ দে পইচা ক'ত আগৰ কিমান আছিলে দি বে মোৰ পইচা কেলা পইচা নাই চা আগৰ কিমান পাওঁ আগৰ তোৰ 273 আছিলে সেইখিনি দে কি হ'ল একেলগে প্লাছ কৰি দে না সেইখিনিও নিদিও মানে আৰে দিম নহয় একেলগে প্লাছ কৰি দে একেলগে দি দিম বল বল আৰে দিম বল বে বল মা কসম কলেজৰ এছাইনমেণ্টবোৰে মাথা গৰম কৰি দিছে বে কি বে কি হ'ল আৰে চা না ইমান গাল লিখিব লাগে এই সেইবোৰ বাদ দে ভাত বনাগে যা ঐ ভাতটো আজি তয়ে বনাবি ন আজিতো তোৰে বাৰী ন বনোৱা সিয়ে বনাব আজি মই বনাই দিম বৰ্তন ধুই দে বাচন বৰ্তন ধুই দে যা যা ধুই দে মই ধুই আছো তয়ো তই যা ধু এইখিনিও ধুই দে ভালকে ধু ভালকে ধু চব চিকেন ক'ত চিকেন তাতে আছে ঐ ভাত বহালি বহাই দিলোঁ কেলা তাই ৰিপ্লাই কৰিছে বে কোন বে কোনে এই আজি লগ পাইছিলোঁ ছোৱালীজনী চাহ চাহ কোনজনী চাওঁ কোনে আজি লগ পাইছিলোঁ কেফে এটাত কিবা গোন্ধাইছে বে কেলা ভাত বহাই থৈ আহিছিলোঁ বে মা কসম কেলা কেলা তোৰ কাৰণে হৈছে চব ছোৱালীক পাই চব কাম ধান্দা পাহৰি যা এতিয়া কি খাম অৰ্ডাৰ দে কি অৰ্ডাৰ দিম দে কিবা এটা টকা তই দিবি মই দিম দে তাই হাই বুলি কোৱাৰ পিছত বহুদিন ৰিপ্লাই কৰা নাছিলে আৰু প্ৰায় এসপ্তাহ পিছত তাই মোৰ মেছেজৰ ৰিপ্লাই কৰিছিলে তুমি বাৰ্গাৰ খাই ভাল পোৱা ন বহুত বাট আপুনি কেনেকৈ জানে
বিচাৰিলেতো ভগৱানকো পায়। হ'ব, সেইদিনাখন আপুনি কেফেত দেখিছে চাগে। গম পাই গ'লা মানে। আৰু আমাৰ কনভাৰ্চেশ্যনটো যাতে বৰিং হৈ নাযায় তাৰ বাবে বহুত কিবা কিবি কৈ হুহুৱাবলৈ চেষ্টা কৰিলোঁ আৰু তাইও বহুত হাঁহিলে। এনেকৈ আমাৰ কথা পতা আৰম্ভ হ'ল। আমি বহুত কথা পাতিলোঁ। এদিন তাই ক'লে যে মোৰ এক্সে মোক বহুত ব্লেকমেইল কৰিছিলে আৰু সেইটো কাৰণে মোৰ এতিয়া কাৰো ওপৰতে বিশ্বাস নহয়। হেল্ল', হেল্ল' তুমি বেলেগ ছোৱালীৰ লগত ঘূৰি ফুৰি আছা আৰু ভিডিঅ' বনাই আছা, বাট আৰে মই ভিডিঅ' কৰোঁ, নাচো, গাওঁ, কি হৈছে? যি মোৰ মন যায় সেইটো কৰিম ন। তোৰ মতে চলিম নেকি মই? তোৰ মতে চলিম নেকি বে? কি ভাবিছ তই? মোৰ কি বেয়া নালাগে নেকি? আৰে বেয়াৰ কথা নাহে ন। মোৰ যি মন যায় সেইটো কৰিম। মোৰ লাইফ হয় এইটো। এনেকুৱা হ'লে মই তোমাৰ লগত থাকিব নোৱাৰো। আই নিড ব্ৰেকআপ কৰিবি? ব্ৰেকআপ কৰচোন তই, ব্ৰেকআপ কৰ। মই চাওঁ তোৰ ব্ৰেকআপ কৰ। কেনেকৈ তই ব্ৰেকআপ কৰ বাৰু মই চাওঁ। তোৰ এটা ভিডিঅ' তই কি ভাবিছ? তোৰ ভিডিঅ' নাই? এটা ভিডিঅ' ভাইৰেল কৰি দিম, তই ভাবিছ কি? তোৰ গেটৰ ওচৰত যাই ৰখি থাকিম? তই ওলা, তই গেটৰ পৰা ওলা, তোৰ গেটৰ আগত ভিডিঅ' লৈ বহি থাকিম। কালি কাৰ লগত গৈছিলি? মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে আৰু একো নহয়। কিহৰ বেষ্ট ফ্ৰেণ্ড? কি এইবোৰ হা? হেল্ল', এই কি হ'ল? ক'ত আছা তুমি? মই কাম এটাত আছো, ফোন কৰিম মই যেতিয়া লাগে। নাই, এনেই ফোন কৰিছিলো। সেইটো সময়ত সি মোক বহুত কষ্ট দিছিলে আৰু তেতিয়া মোৰ ৰুমমেট প্ৰীতিয়ে মোক বহুত হেল্প কৰিছিলে। হেল্ল' দাদা, শুনচোন, হেল্প এটা কৰিব লাগে। তাক ক'ত পাম? আচ্ছা ঠিক আছে, তই এটা ফটো পঠিয়াই দে মোক, মই তাক চাই ল'ম। অঁ দাদা প্লিজ হেল্পটো কৰিবি। ঠিক আছে, এতিয়াই পঠা, লগালগ পঠা মোক। ইয়ে আছিলে ন? তই বোলে কিয় ভিডিঅ' পষ্ট কৰ? কৰি দেখা। কি ভিডিঅ'? পাছৱৰ্ড খোল। মানে কি ভিডিঅ'? ডিলিট কৰিবি নাই? চালা তোৰ নিচিনা ল'ৰাৰ কাৰণে আমাৰ চব ল'ৰাৰ বদনাম হয়। চালা ছোৱালীক ব্লেকমেইল কৰ। এলা ডিলিট কৰ। নহ'লে তোকো ডিলিট কৰি দিম। তাই তেতিয়া তাইৰ পাষ্টৰ গোটেইখিনি কথা মোক খুলি কৈছিলে। আমি বহুত ভাল ফ্ৰেণ্ড হৈ গৈছিলোঁ। সেইবুলি মই তাইক ক'লোঁ যে শুনা না, আমি লগ কৰিব পাৰিনে? আৰু তেতিয়া তাই ক'লে যে অঁ পাৰি। কি হ'ল, লাজ কৰি আছা যে? নাইতো, তুমি যেন লাজহে কৰা নাই। ঘৰ নোযোৱা? নাই, দুদিনমান হৈছেহে অহা। এক্সাম আছে, এক্সামৰ পিছত যাম আৰু। কিবা খাবা? নাই, ভোক নাই। অঁ মাহঁত ভালনে? অঁ ভাল চবৰে। আমি যাওঁ নেকি? অঁ ব'লা।
আমি লাজতে এজনে আনজনৰ লগত কথাই পাতিব পৰা নাছিলোঁ। শুনা না কথা এটা। কোৱাচোন কথা দুটা। হাঁহিবানে ক'বা? মই তোমাক ভাল পাই পেলাইছোঁ। আই লাভ ইউ। আৰু তেতিয়া তাই মেছেজটো চাই একো ৰিপ্লাই কৰা নাছিলে, চিন কৰি ৰাখি দিছিলে। মই ভাবিলোঁ তাই বেয়া পাইছে বুলি। লগে লগে মই তাইক মেছেজ কৰিলোঁ, আই এম ৰিয়েলি চৰি, প্লিজ বেয়া নাপাবা। মোৰ মনত যি আছিলে তোমাক কৈ দিলোঁ, প্লিজ বেয়া নাপাবা। আৰু তাই অকণমান দেৰিকৈ ৰিপ্লাই কৰিলে। এনেকৈ হোৱাটছএপত কোনে প্ৰপ'জ কৰে? এতিয়া কি মই চবৰে ফ্ৰণ্টত ক'ব লাগিব? অঁ, চবৰে ফ্ৰণ্টত কৰিব লাগিব। আৰে পাগল নেকি, কেনেকৈ কৰিম? তুমি যদি মোক সঁচাকৈ ভাল পোৱা চবৰে ফ্ৰণ্টতে প্ৰপ'জ কৰিব লাগিব। এতিয়া মোৰ টোপনি লাগিছে, বাই, গুড নাইট। আৰে শুনা না। অ'কে অ'কে ঠিক আছে, প্ৰপ'জে কৰিবি। বেয়া ভয় লাগি আছে বে। কি ভয় বে, প্ৰপ'জে কৰিবি, একোৱে প্ৰব্লেম নাই। যা আহিছে যা। কুইন, হা? কুইন, কেন আই বি ইয়ৰ কিং? পাগলৈ যায় নি? কোনোবাই দেখিব, উঠা। আৰে তুমিয়েচোন কৈছিলা চবৰে ফ্ৰণ্টত প্ৰপ'জ কৰিবলৈ। উঠা উঠা, কোনোবাই দেখিব। মানুহে দেখিলে কি কি বুলি ক'ব? উঠা তুমি। তোমার চকু জুৰিত কিনো মায়া আছে, কাঢ়ি নিলা মন মোৰ গোপনে গোপনে। মৰম জাগিছে হৃদয়তে তোমাৰে, বিলীন হৈ যাম তোমাৰে চকু জুৰিতে। সপোনে সপোনে তোমাৰে হাঁহি, মিঠা মিঠা মাতে শাৰী, কথাই কথাই চুমা আঁকিম মৰমেৰে দুগালতে। শুন না, আমাৰ ইয়াতে তাইক লৈ আহিব পাৰি নেকি? পাগল হৈছ নেকি বে? তই যদি ইয়াতে ছোৱালী আনো, তোক ঘৰৰ মালিকে বাহিৰত দুইটাকে লাট মাৰি পেলাব বে। এতিয়া কি কৰিব পাৰি বে? এটা কাম কৰ না, তোৰ যে লগৰ আছু আছে, আছু। অঁ আছো। অঁ কাইলৈ ময়ো থাকিম দুটাত। তই থাকিবি নেকি? আছো, হেল্ল' আছো, তোৰ ৰুমৰ ফ্ৰণ্টত থিয় হৈ আছো, যাওঁনে? ঐ এতিয়া নাহিবি নাহিবি, মালিক আছে বে। চাহ ভালকে চাহ। ভালকে চাইছোঁ। আৰে মালিক আছে, এতিয়া নাহিবি। মালিকলৈ জনাবিচোন, ইয়াতে ৰখি আছো। ৰ মই কৈ আছোঁ, তই লাইনত থাক। বুঢ়াটো দিনটো নোলায়, ইটো টাইমতে ওলায়। অঁ গ'ল গ'ল গ'ল, আহ আহ আহ। ঐ জলদি আ বে, জলদি আ, জলদি বে। জলদি সোমা, জলদি সোমা। ইয়াৰে মালিকটো ন বহুত বেয়া বে।
ইমান লেতেৰা কিয় ক'ত লেতেৰা চাফাচোন অলপ চাফাকেতো এটলিষ্ট থ'ব পাৰা এ, হ'ব চোৱা না দিয়া। কেনেকে থৈছা আশিষ আশিষ অঁ কিবা লৈ আনা নালাগে কি লৈ আহিব লাগে কি লৈ আহিব লাগে এখন পাইনাপল অনা নাছিলো জানো কাটি লৈ আহিব লাগে আৰে তই যা আৰে মোৰ কাৰণে নহয় তাইৰ কাৰণেতো লৈ আহ ন নালাগে তোৰ তোৰ নবৌ তই কিয় নহয়। নাযাৱ? যা লৈ আহ আলহী আহিছে আকৌ অঁ তাইৰ আৰে কাৰণে মোৰ কাৰণে নহয় তাইৰ কাৰণেতো লৈ আহ এই হ'ব মোৰ এনেও ভোক নাই এনেই কিয় কৈছা তাক বেচেৰাৰ এনেই কষ্ট হ'ব ঐ আশিষ মোকো দে তোকো লাগে যা কাটি ল যা খোৱা খোৱা নহয় খুওৱা এনেকৈ আমি দুয়োজনে বহু সময় কটোৱালোঁ আৰু আমি প্ৰায়ে লগ কৰোঁ তাই যেন মোৰ কাৰণে দিনটো ৰুটিন হৈ গৈছিলে তুমি কিবা খাই আহিছা নাই খোৱা তুমি হে? খালা মই খাই আহিছো গোটেই দিনটো ক্লাছ আছিলে তাৰপিছত আকৌ কোচিং আছিলে টাইমে কিয় যে নাপালোঁ এনেকুৱা কৰা নহয় মোৰ ওচৰত কিবা আছে ৰ'বা এটাই আছে এইটোকে খোৱা তুমি নোখোৱা মই খাই আহিছো হেল্ল' হেল্ল' ক'ত আছা তুমি নামাজ পঢ়িব গৈছিলোঁ সেইটো কাৰণে ফোনটো ছুইচ অফ হৈ আছিলে মই ইমান তোমাক ফোন কৰি আছো পোৱা নাই ফোনটো এবাৰ তুমি কৰিব পাৰা ন ফোনটো তোমাৰ ছুইচ অফ নামাজ পঢ়িব গ'লে অফ ৰাখিব লাগে সেইটো কাৰণে মই ৰুম গৈ তোমাক কল কৰি আছোঁ হ'ব দিয়া হ'ব দিয়া তুমি ৰুম গৈ পেলাই ফোন কৰিবা বাই অ'কে বাই লাভ ইউ ঐ শুন না কচোন মই যদি ইয়াতে চিট নাপাওঁ আৰে চিট নাপাবি কিয় চা এতিয়া আৰু কিমান দিন আছে 6 months 6 months ন তই ভালকৈ পঢ় চিট নাপাবি আৰামছে চিট পাবি বুজিছ ঐ এনেকৈ থাক চেম 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 হাই দে গুড হ'ল ডান দেখা চাবি চি মই ইমান বেয়া নেকি দেখিবলে আৰু এদিন হঠাতে তাই মোক কেফে এটাত মাতিলে ঐ 2টামান বজাত কেফেলে আহিবিচোন কথা এটা আছে কি হ'ল আজি ইমান সোনকালে মাতিলা যে ঐ মই জানো ইয়াতে ক'তো চিট পোৱা নাই আৰে তাতে কি হ'ল অহা বছৰ পাবা নহয় চিট আকৌ আৰে চিট নাপালে কি হ'ল অহা বছৰ আকৌ দিবি নহয় চিট পাবিতো হা মাহঁতে মোক ইয়াৰ পৰা লৈ যাব তইতো জানই আমাৰ কাষ্ট নিমিলে ক মই তোকে কেনেকে থাকিম I love you.
আহিলা কি হ'ল কি হ'ল চাও কি হৈছে চাও আৰু তেতিয়া মই মাক গোটেইখিনি কথা খুলি ক'লোঁ মায়ে মোক বহুত বুজালে ভাল পোৱাটোতো একো বেয়া কথা নহয় চবৰে জীৱনত এইবিলাক হয়ে তোমাৰ জীৱনতো হৈছে তুমি তাকে ভাবি থাকি লাভ নাই নহয় তুমি তেনেকৈ আগুৱাই যাবই লাগিব এইবিলাকতো হয়ে চবৰে জীৱনত আৰু চোৱা তোমালোকৰতো কাষ্টটো নিমিলে আমি বাৰু মানি ল'ম কিন্তু সমাজেতো কেতিয়াও মানি নলয় এইবিলাক মানুহৰ জীৱনত ঘাত প্ৰতিঘাত এইবিলাকতো থাকিবই তুমি এতিয়া অতীতক পাহৰি ভৱিষ্যতটো কেনেকৈ আগুৱাই যাব পাৰা সেইটোৱে চিন্তা কৰিব লাগিব আমি সৰুৰে পৰা তোমালোকৰ ভালটোৱে চিন্তা কৰি আহিছোঁ তুমি সদায় ভাল কাম কৰা ভালকৈ থাকা ভাল কাম কৰি আগুৱাই যোৱা আমি যিমানেই বিচাৰোঁ ন আমি কেতিয়াও এক হ'ব নোৱাৰোঁ কেতিয়াও নোৱাৰোঁ হেৰুৱাব নোখোজো আজি মই তোমাকে মনে কিয় জানো জানানে এপাহি গোলাপে শুৱৰাই মৰমকে চোৱাচোন এবাৰ তুমি মোলে উশাহ মোৰ জিৰাব খোজে তোমাতে বিচাৰো প্ৰতিপল